নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে মই শ্যামলিমা মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 30 ডিচেম্বৰ মোৰ বাৰ্থডে আপোনালোকক কৈছিলে, সেইকাৰণে ভাবিছোঁ অকণমান ওলাই যাওঁ। ৰাতিপুৱা গোসাঁইঠাইত সেৱা চেৱা কৰিলোঁ বাৰু, কিন্তু এতিয়া ভাবিছোঁ খাই বৈ আজৰি হ'লোঁ। এতিয়া আপোনাৰ 1 বাজিব হ'লেই। আজি দুইজন অকণমান ওলাই যাওঁ, গৈ কি কৰোঁ এতিয়ালৈকে ঠিক কৰা নাই, হ'লেও ওলাই যাওঁ এপাক টাউনলৈ। টমিক চাব ৰ'ব, টমিক কি কৰিছে, তাই উৎপাতৰ সীমা নাই। কি হ'ল হা? মোৰযোৰ পিন্ধি মেলি ওলালোঁ, কিন্তু ইমান ঠাণ্ডা, চুৱেটাৰ নিপিন্ধাকেতো মই কোনো পধ্যেই যাব নোৱাৰোঁ। এতিয়া চুৱেটাৰ লৈ ল'লোঁ, তেতিয়াহ'লে ব'লক আমি যাওঁ। বিয়া গিফ্ট ল'লোঁ আৰু তাৰপৰা এতিয়া টমৰ কাৰণে টেবলেট লৈছোঁ। এয়া হৈ গ'ল আমাৰ বজাৰ কৰি, আৰু মোৰ বাৰ্থডে গিফ্টো পালোঁ এটা। আৰু এতিয়া আমি ৰেষ্টুৰেণ্ট যাওঁ ব'লক। ৰেষ্টুৰেণ্টৰ অৰ্ডাৰ দিলোঁ ফাৰ্ষ্ট কফি, আৰু তাৰপাছত চিকেন চিজ ৰোল আৰু চিকেন ললিপপ। এইকেইটাকে খাম আৰু, কাৰণ ঘৰত ভাত খাই আহিছোঁ আৰু বেছি নাখাওঁ। এয়া মানস বিল পে' কৰিব আজি তেওঁ, কাৰণ মোৰ আজি বাৰ্থডে আৰু মই ট্ৰিট পামেই ন। এয়া আহি গ'ল চিকেন ললিপপ, আৰু কাপোৰ এযোৰ গিফ্ট পালোঁ। আপোনালোকক দেখুৱাবলৈ এতিয়া নহয়, আৰু মোৰ কেমেৰা কৰিবলৈ পাহৰি থাকিলোঁ, সেইকাৰণে ঘৰত গৈ একেবাৰে আপোনালোকক দেখাম। আমি খাই লওঁ, আৰু খাই বৈ লৈ সোনকালে ঘৰলৈ যাব লাগে, কাৰণ ঘৰটো এয়া আহি গ'ল আমাৰ চব ৰোল আহি গ'ল। ঘৰটো মানে ঘৰত আইতা আহিছে ন আজি, লোকে খালেই, মই খাবলৈই হোৱা নাই। মই কথা বকি আছোঁ, লোকে খাই দিছে। হ'ব খাওক, ময়ো খাম। ঘৰলৈ সোনকালে যাম মানে, কাৰণ আজি আইতা আহিছে, মোৰ আইতা আহিছে, আৰু আইতাহঁতৰ সৈতে আমি একেলগতে ঘৰত ভাতকেইটা খামগৈ। আৰু মোৰ বাৰ্থডে এনেধৰণে চেলিব্ৰেট কৰিলোঁ। আজি আমি দুয়োটা অকণমান সময় ঘৰত থাকিলোঁ, অলপমান ফুৰিলোঁ, আৰু এতিয়া ঘৰলৈ যাওঁ ব'লক খাই বৈ আজৰি। বাৰ্থডে গিফ্ট পালোঁ, কোনে দিছেতো গম পাইছে চাগে। ওলাই গ'লোঁ, ইমান লৰালৰিকৈ মানে কাপোৰ দোকানত সোমাই কাপোৰ চিলেক্ট কৰি থাকোঁতে ভিডিঅ' বনাব যেন লাগে, সেইটো পাহৰিয়ে থাকিলোঁ আপোনালোকক দেখুৱাবলৈ। আৰু বাৰু যে কি নহওক, এইযোৰ গিফ্ট পালোঁ, আৰু চিলাই মেলি যোনদিনাখন পিন্ধি মই আপোনালোকক এবাৰ দেখাম বাৰু। তাৰপৰা এইটো পিঠা ঘৰৰ পৰা মায়ে দি পঠিয়াইছিলে। আমি পুহ মাহত জন্ম, সকলোৱে চাগে গম পায় পুহীয়া পিঠা খাই। এইটো মায়ে দি পঠিয়াইছিলে, পুহীয়া পিঠাটো। এয়া আপোনালোকক দেখুৱাইছিলে নহয়। আহি এয়া মই ড্ৰেছ চেঞ্জ কৰাই নাই, কিন্তু আহিয়ে প্ৰথম ভাবিলোঁ পিঠাটো দিছে যেতিয়া পিঠা এটা খাই লওঁ, কাৰণ এইটো পিঠা জনা হোৱাৰ পৰা আমাৰ বাৰ্থডে যেনেকৈ নাপাতিলেও মায়ে গাখীৰৰ সৈতে এইটো পিঠা চবকে দিয়েই খাবলৈ। আৰু মই কৈছিলোঁ ডিচেম্বৰ মাহটো মই পোহৰটো অলপ কম হৈছে বাৰু। ডিচেম্বৰ মাহটো মই বহুত ভাল পাওঁ, কিয়নো এইটো বাৰ মোৰ বাৰ্থডেটো বাদ দিওঁ, মোৰ ভাইটিৰ বাৰ্থডে হয়। 21 ডিচেম্বৰ তাৰ বাৰ্থডে, আৰু 30 ডিচেম্বৰ মোৰ বাৰ্থডে। সেইকাৰণে মায়ে কি কয়, আমাৰ দুয়োটাৰ যিকোনো এটা দিনত তাৰমানে হয় 21ত, নহয় 30ত, আৰু 30 ডিচেম্বৰত মোৰ জেঠাইৰো বাৰ্থডে। ইমানখিনি আমাৰ ঘৰৰ তিনিটা মানুহৰ বাৰ্থডে একেটা মাহতে, কিয় ভাল নালাগিব ন ডিচেম্বৰ মাহটো। আৰু এজনী চব উৎপাত কৰি আছে, দিছেনে? তাই উৎপাত কৰি আছে, বাহিৰত বৰষুণো দিছে। তাৰপৰা এতিয়া আইতা আহিছে, এতিয়া ভাত বনাই সকলোৱে একেলগতে মিলি এসাঁজ খাম আৰু মায়ে দিয়া পিঠা। থেংক ইউ মা, খাবলৈ পালোঁ পিঠা। আৰু ভণ্টিয়ে দিয়া কাপোৰযোৰ, এইটো ব্লাউজ চিলাইছিলোঁ, আজি লৈ আহিলোঁ এইটো। আৰু এইটো এটা ঘৰৰ পৰা আনিছোঁ বোৱা কাপোৰৰ পিচ, ব্লাউজ চিলাবৰ কাৰণে। এইখিনিতে আপোনালোক সকলোকে মোৰ যিমানখিনিয়ে মোক আজি মোৰ বাৰ্থডে উইচ কৰিলে, সকলোকে মই বহুত মোৰ ফালৰ পৰা ধন্যবাদ। আপোনালোকে যেন আগলৈকো মোক এনেধৰণে আপোনালোকৰ আশীৰ্বাদবিলাক দি থাকে আৰু দি থাকিব। মই জানো আপোনালোকে মোক আশীৰ্বাদ দি থাকিব। এইজনী চাওক, আহি পাই এয়া লৰালৰিকৈ ভাত বনালোঁ। আইতাহঁতৰ আছে কাৰণে সোনকালে ভাত বনালোঁ। এয়া বাও চাউলৰ ভাত, ওলকবি আলু ভাজি, মাছৰ পেটু ভাত দি বনাইছোঁ, মাছ ভাজিছোঁ, একদম চিম্পুলকৈ আৰু বিশেষ একো কৰি থকা নাই। এয়া দালি বনালোঁ। মোৰ আজিৰ দিনটো মই এনেধৰণে পাৰ কৰিলোঁ। মোৰ ধুনীয়াকৈ আজিৰ দিনটো পাৰ হ'ল। আইতাও আহিলে, সেইটো কাৰণে ভাল লাগিলে। আইতাই মোক গিফ্ট এটা দিলে, আইতাই পইচা দিছিলে, এইটো মই আপোনালোকক দেখুৱাবলৈ নহ'লেই বাৰু। যে কি নহওক, মোৰ দিনটো আজি যেনেধৰণে ভালকৈ গ'ল, আপোনালোকৰ যেন আহি থকা নতুন বছৰটো ভালদৰে যায়, তাৰে ভগৱানৰ ওচৰত সকলোৰ কাৰণে কামনা কৰিলোঁ। আৰু মোৰ ফালৰ পৰা হেপ্পী নিউ ইয়েৰ সকলোলৈকে। আৰু এতিয়া মই ভাত দিমগৈ দেই।
চাওক চবেই ভাত খাই আছে আইতা এইগৰাকী মোৰ আইতা ভাত খাই আছে সকলোৱে খাওক আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে গুড নাইট